নমস্কাৰ আপোনালোকে চাই আছে হেল্পিং আছাম ইউটিউব চেনেল যিসকল কেণ্ডিডেটে ভিচিএ কাউন্সেলিং 2020 কাৰণে এপ্লাই কৰিছিলে অৰ্থাৎ ইয়াৰ কাউন্সেলিংখিনি নিটৰ পৰাই হয় যিসকলে নিট এক্সামটো দিছিলে তেওঁলোকে এপ্লাই কৰিব পাৰে ভিচিএ কাউন্সেলিঙৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে এইটো হৈছে ভিচিএৰ ৱেবছাইট আপোনালোকে দেখা পাইছে সিট এলটমেণ্ট ৰিজাল্ট হেজ বিন পাব্লিছড দ্য ডেট for reporting of the selected candidate to the respective college has been extended up to 21st January 2021 up to 5 p.m. for the first round of counseling. গতিকে 21st অৰ্থাৎ 21 জানুৱাৰী 2021 লৈকে ডেটটো এক্সটেণ্ড কৰি দিছে গতিকে ৰিপৰ্টিং কৰিব পাৰিব 21st জানুৱাৰী 2021 লৈকে টাইমটো দিয়া আছে আপ টু 5 p.m. সন্ধিয়া 5 বজালৈকে ৰিপৰ্টিং কৰিব পাৰিব ৰেসপেক্টিভ কলেজত আৰু ইয়াত দিয়া আছে শিডিউল ফৰ এলোকেশন অফ সিট নিউ বুলি দিয়া আছে গতিকে ইয়াতো চেক কৰি চাব পাৰিব ফি পেমেন্ট স্ট্যাটাস যদি স্ট্যাটাস চাবলগীয়া আছে তেনেহলে ইয়াত স্ট্যাটাসটো চাব পাৰিব সিট মেট্ৰিক্স ৰাউণ্ড 1 কোনখন কলেজত কিমান সিট আছে সেই সকলোখিনি চাই ল'ব পাৰিব ৰাউণ্ড 1ৰ কাৰণে ইয়াত দিয়া আছে আৰু ইয়াত দিয়া আছে এলটমেণ্ট ৰিজাল্ট নিউ বুলি দিয়া আছে গতিকে ইয়াতো চেক কৰি চাব পাৰিব ইনফৰমেশন বুলেটিনখন যদি চোৱা নাই তেনেহলে ইয়াৰ পৰা ডাউনলোড কৰি ইনফৰমেশন বুলেটিনখন ভালদৰে এবাৰ পঢ়ি চাব পাৰিব আৰু ইয়াত শেষত দিয়া আছে লিষ্ট পিডিএফ ফৰমেট অফ সিলেক্টেড ক্যান্ডিডেট অফ ৰাউণ্ড 1 গতিকে যিসকল ক্যান্ডিডেট সিলেক্ট হৈছে তেওঁলোকৰ লিষ্টখন ইয়াত দিয়া আছে ইয়াত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব আৰু যদি ইয়াত নিউজ ইভেন্ট সেকশনটো চাই ইয়াত কিছুমান ইনফৰমেশন দিয়া আছে যেনে ধৰক সিট মেট্ৰিক্স ৰাউণ্ড 1 ইনফৰমেশন বুলেটিন লিষ্ট অফ নোডেল অফিচাৰ তাৰপাছত লিষ্ট অফ পিডিএফ ফৰমেট সিলেক্টেড ক্যান্ডিডেট তা সকলোখিনি ইয়াত আহি আছে নিউজ এণ্ড ইভেন্টত আহি আছে আৰু এইখন হৈছে ৰাউণ্ড 1ৰ লিষ্ট অফ এলটেড ক্যান্ডিডেট ইয়াৰ পৰা সকলোখিনি ডিটেইলছ চাই ল'ব পাৰিব ইয়াত উল্লেখ কৰা আছে ৰোল নাম্বাৰ এআইআৰ অল ইণ্ডিয়া ৰেংক নেমটো দিয়া আছে মাদাৰ নেম দিয়া আছে আৰু ডেট অফ বাৰ্থটো ইয়াত উল্লেখ কৰা আছে ইয়াত সকলোখিনি চেক কৰি চাব পাৰিব গতিকে ইয়াত 15টা পেজ আছে এইখিনি আছিল আলোচনা কৰিবলগীয়া বিষয় যিসকলে ভিচিএ কাউন্সেলিং 2020 এপ্লাই কৰিছে তেওঁলোকে और कारण এই ভিডিওটোৰ পৰা কিছুলে উপকৃত হ'ব গতিকে সকলোকে ধন্যবাদ জনাই ভিডিওটো ইমানতে সামৰণি মাৰিলো ধন্যবাদ